যদি আপোনাক কোনোবাই ফেচবুকত ব্লক কৰি দিছে তেনেহলে আপুনি কি কৰিব জানেনে নিশ্চয় নাজানে যদি আপুনি জানিব বিচাৰে যে ব্লক কৰি দিয়া মানুহটোক কেনেকৈ আপুনি মেছেজ কৰিব পাৰিব জানিব হলে ভিডিওটো চাই থাকক চাওক মই এই ভিডিওটোত আপোনালোকক স্টেপ বাই স্টেপ কৈ দিম যে কেনেকৈ ব্লক কৰি দিয়া একাউণ্টত আপোনালোকে মেছেজ কৰিব পাৰিব তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো চাওক যোনে আপোনাক ব্লক কৰি দিছে সেই একাউণ্টটোত মেছেজ কৰিব হলে আপুনি প্ৰথমে এটা নতুন একাউণ্ট ক্ৰিয়েট কৰিব লাগিব তাৰ পিছত সেই একাউণ্টটো দি যোনে ব্লক কৰিছে তাক ফ্ৰেন্ড লিষ্টত আনিব লাগিব আৰু যোন একাউণ্টটো আপোনাক ব্লক কৰিছিলে সেই একাউণ্টটো আপুনি নিউ একাউণ্টৰ ফ্ৰেন্ড লিষ্টত আনিব লাগিব ঠিক আছে অনাৰ পিছত কি কৰিব সেই নিউ একাউণ্টটো দি যোনটো ক্ৰিয়েট কৰিলে আপুনি নতুন ফেচবুক একাউণ্ট সেই একাউণ্টটো দি আপুনি এটা গ্ৰুপ ক্ৰিয়েট কৰিব এটা নতুন গ্ৰুপ ক্ৰিয়েট কৰি আপোনাৰ যোনে ব্লক কৰিলে তাকো এড কৰিব গ্ৰুপটোত আৰু আগৰ যোনটো একাউণ্টত ব্লক কৰিছে সেইটোও এড কৰিব এড কৰি আপুনি সেই নতুন একাউণ্টটোৰ পৰা লিভ কৰি ল'ব গ্ৰুপটোৰ পৰা ঠিক আছে লিভ কৰাৰ পিছত আৰামত আপোনালোকে মেছেজ কৰিব পাৰিব যোনটো মন যায় যোন একাউণ্টটো দি ব্লক কৰিছে সেই একাউণ্টটোত মেছেজ আৰামে মানে তেনেহলে সেই গ্ৰুপটোৰ দ্বাৰা আপোনালোকে অতি সহজে যোনে ব্লক কৰিলে তাক মেছেজ কৰিব পাৰিব তেনেহলে নিশ্চয় আপোনালোকে বুজি পাইছে ঠিক আছে তেনেহলে এতিয়া পৰ্যন্ত যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি এতিয়া পৰ্যন্ত আপুনি ভিডিওটো লাইক কৰা নাই ভিডিওটো লাইক কৰি দিব তেনেহলে আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিও লৈ তেতিয়ালৈ বাই